Hey guys, আজিকালিৰ মোবাইল ফোনবোৰত কোম্পানীজবোৰে ফিক্স বেটাৰী ব্যৱহাৰ কৰে কিন্তু আগৰ দিনৰ মোবাইল ফোনবোৰত আমি মোবাইল ফোনৰ বেটাৰীবোৰ আমি নিজে খুলিব পাৰিছিলো আৰু লগাব পাৰিছিলো কিন্তু আজিকালিৰ মোবাইল ফোনবোৰত আমি বেটাৰী খুলিব নোৱাৰো লগাব নোৱাৰো কাৰণ কোম্পানীজবোৰে ফিক্স বেটাৰী দিয়ে সো গাইজ আজিৰ ভিডিঅ'টোত আমি কথা পাতিম যে কোম্পানীজবোৰেনো কিহৰ বাবেনো আজিকালি মোবাইল ফোনবোৰত ফিক্স বেটাৰী ইউজ কৰে তো আমি ভিডিঅ'টো আৰম্ভ কৰো সব কোম্পানীজবোৰে যদি মোবাইল ফোনবোৰত কিবা কিবি আপগ্ৰেড কৰে বা মোবাইল ফোনবোৰ যদি কিবা কিবি চেঞ্জ কৰে তেনেহলে কোম্পানীজবোৰে কাস্টমাৰৰ ভালৰ বাবে বা মোবাইলটো ভাল লাগিবৰ বাবে কোম্পানীজবোৰে এইবোৰ চেঞ্জ কৰে ধৰক আমাৰ যদি ফিক্স বেটাৰী থাকে তেনেহলে আমাৰ মোবাইলটোৰ ভিতৰত কোনো ডাষ্ট পাৰ্টিকল বা লেতেৰা বস্তু নুহুমায় বা আমাৰ মোবাইলটো দেখিবলৈ ভাল লাগে বা অলপমান দামী দামী ফিল হয় সব কাস্টমাৰবোৰৰ ভালৰ বাবে কোম্পানীজবোৰে মোবাইল ফোনত এনেকুৱা কাম কৰিছে কিন্তু আজি মই আপোনালোকক কম যে কোম্পানীজবোৰৰনো কি লাভ হয় ফিক্স বেটাৰী দিয়াৰ ফলত এই বিষয়ে আপোনালোকক কেইটামান পইণ্ট হিচাপত আপোনালোকক কম যে ফিক্স বেটাৰীৰ ফলত কোম্পানীজবোৰৰনো কি লাভ হৈছে সেই বিষয়ে এতিয়া আপোনালোকক পইণ্টছ কৰি কম এতিয়া প্ৰথম পইণ্টটো হৈছে আমি ব্যৱহাৰ কৰা মোবাইল ফোনবোৰৰ কোম্পানীজবোৰে বিচাৰে যে তেওঁলোকৰ কাস্টমাৰবোৰে যেন এটা মোবাইল ফোন বেছি দিন ইউজ নকৰে বা 1 বছৰ বা 2 বছৰে ইউজ কৰক বেছি দিন ইউজ নকৰক কাৰণটো আপোনালোকক কৈ আছো এতিয়া আমি যিবোৰ মোবাইল ফোন ব্যৱহাৰ কৰো তাৰ বেটাৰীবোৰ হৈছে লিথিয়াম আয়ন বেটাৰী আমি সকলোৱে জানো যে আমাৰ মোবাইল ফোনবোৰত আছে লিথিয়াম আয়ন বেটাৰী আৰু আপোনালোক সকলোৱে জানে যে লিথিয়াম আয়ন বেটাৰীবোৰ হৈছে সময়ৰ লগতে ডিগ্ৰেড হৈ থাকে অৰ্থাৎ আমাৰ বেটাৰী লাইফবোৰ কমি যায় থাকে আমাৰ মোবাইল ফোনবোৰৰ এতিয়া আমি যদি মোবাইল ফোনটো কিনাৰ সময়ত আমাৰ যদি বেটাৰী লাইফ আছিল 100% তেনেহলে আমি যিমানে মোবাইল ফোনটো ইউজ কৰিম বা আমি যিমানে মোবাইল ফোনবোৰ চাৰ্জ দিম সিমানে আমাৰ মোবাইল ফোনৰ বেটাৰী লাইফবোৰ কমি যায় থাকিব যদি 100% আছিল তেনেহলে 80% হ'ব 70% হ'ব এনেকৈ কমি যায় থাকিব সো আমাৰ কি হ'ব বেটাৰীৰ প্ৰবলেম হ'ব যেতিয়া আমি বেটাৰীৰ প্ৰবলেম হ'ব বুলি গম পাম মোবাইল ফোনবোৰৰ আমি তেতিয়া মোবাইল ফোনবোৰ কি কৰিম চেঞ্জ কৰিম অতি সোনকালে আমি বেছি দিন ইউজ নকৰিম সো কোম্পানীজবোৰে এইটোৱে বিচাৰে যে আমি মোবাইল ফোনবোৰ বেছি দিন ইউজ নকৰো So guys, 2 নম্বৰ পইণ্টটো হৈছে মোবাইল ফোনবোৰত ব্যৱহাৰ কৰা হৈছে লিথিয়াম আয়ন বেটাৰী আৰু সময়ৰ লগতে লিথিয়াম আয়ন বেটাৰীবোৰ ফুলিব ধৰে আমি সকলোৱে জানো আৰু এতিয়াতো মোবাইল ফোনবোৰত ব্যৱহাৰ কৰা হৈছে ফিক্স বেটাৰী সো ফিক্স বেটাৰী হওক বা নহওক আমাৰ মোবাইল ফোনবোৰত যদি লিথিয়াম আয়ন বেটাৰী ইউজ কৰা হয় তেনেহলে মোবাইল ফোনবোৰৰ বেটাৰীবোৰ ফুলিবই সময়ৰ লগতে ফুলিবই এতিয়া কি হৈছে লগতে আমাৰ মোবাইল ফোনবোৰো স্লিম হৈ যায় আছে আৰু মোবাইল ফোনবোৰ স্লিম হৈ যায় আছে যেহেতু মোবাইল ফোনৰ ভিতৰতো স্পেচবোৰ কমি যায় আছে কিন্তু মোবাইল ফোনবোৰৰ বেটাৰীবোৰ লিথিয়াম আয়ন বেটাৰী যদি ইউজ কৰা হয় সময়ৰ লগতে তো বেটাৰীটো ফুলিবই ফুলিলে কি হ'ব আমাৰ মোবাইলৰ ভিতৰত বেলেগ যিবোৰ আমাৰ পাৰ্টছ আছে সেইবোৰ কাম নকৰা হ'ব বা স্লো হৈ যাব বা প্ৰচেছৰৰ প্ৰবলেম হ'ব বা ৰেমৰ প্ৰবলেম হ'ব বেটাৰীৰ লগতে এইবোৰৰ প্ৰবলেম আপোনালোকে দেখা হ'ব পাৰে সো এইবোৰৰ প্ৰবলেম হলে আমাৰ বেটাৰীৰ লগতে আমাৰ মোবাইল ফোনটো স্লো হৈ যাব আৰু এতিয়া 3 নম্বৰ পইণ্টটো হৈছে যদি আমাৰ কেতিয়াবা মোবাইলৰ বেটাৰীটো বেয়া হৈ যায় বেয়া হলে আমি নিজে কোনো বেটাৰী আমি তাত ফিক্স কৰিব নোৱাৰো অৰ্থাৎ আমি বেটাৰীটো খুলি কিনে নিজে আমি কোনো থাৰ্ড পাৰ্টি বেটাৰী আমি তাত লগাব নোৱাৰো আমি কি কৰিব লাগে নতুন বেটাৰী লগাবলৈ মোবাইলটো আমি কাস্টমাৰ কেয়াৰ সাৰ্ভিসত পঠাব লাগে বা কোম্পানীত পঠাব লাগে আৰু তেতিয়া আমাৰ কি হয় 10-15 দিন আমাৰ এনেকৈ লছ হৈ যায় যদি কোনোবাই টাউনত থাকে সিটিত থাকে তেতিয়া তেওঁলোকৰ একদিনত হৈ যাব পাৰে কিন্তু বেছি ভাগৰে একদিনত নহয় বহুত দিন লাগি যায় সো আমি ইমান দিন ওয়েট কৰিব নোৱাৰো কাৰণ আমাৰ মোবাইল ফোনটো লাগি থাকে আজিকালি বহুত ইম্পৰ্টেন্ট মোবাইল ফোনটো আমি কি কৰো তেতিয়া আমি নতুন মোবাইল ফোন এটা কিনিলো কাৰণ পুৰণা হৈছে মোবাইল ফোনটো বেটাৰী প্ৰবলেম হৈছে বেটাৰী চেঞ্জ কৰাতকে আমি নতুন ফোন এটা কিনিলো বেছি ভাগে সো ইয়াতে কি হয় কোম্পানীজৰে লাভ হয় কাৰণ আমি যিমানে মোবাইল ফোন কিনিম সিমানে কোম্পানীজৰে লাভ হ'ব এতিয়া মেইন প্ৰবলেমটো হৈছে মোবাইলৰ বেটাৰী আমি যিমানে মোবাইল ফোনটো ইউজ কৰিম সিমানে আমাৰ বেটাৰীটো প্ৰবলেম আহি থাকিব কাৰণ ইয়াতে লিথিয়াম আয়ন বেটাৰী ইউজ কৰা হৈছে যেতিয়ালৈকে কোম্পানীজবোৰে লিথিয়াম আয়ন বেটাৰী ইউজ কৰিব তেতিয়ালৈকে আমি কি কৰিম মোবাইল ফোনটো বেছি দিন ইউজ কৰিব নোৱাৰিম 2 বছৰে লাষ্ট তাতকে আমি বেছি দিন ইউজ কৰিব নোৱাৰিম কাৰণ বেটাৰী প্ৰবলেম হলে কোনো আজিকালি মোবাইল ফোন বেছি দিন ইউজ নকৰে সো যেতিয়ালৈকে মোবাইল ফোনত বেটাৰী আপগ্ৰেড কৰা নহয় বা বেটাৰী প্ৰবলেমটো সলভ কৰা নহয় তেতিয়ালৈকে কোম্পানীজবোৰৰ লাভ হৈ থাকিব আমাৰ লছ হৈ থাকিব সো গাইজ এইখিনি আছিল আজিৰ ভিডিঅ'টো আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ভাল লাগিছে সাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমান ধন্যবাদ